আমি এই মঞ্চৰ তৰফৰ ভাৰতীয় জনতা পাৰ্টিক ধন্যবাদ জনাইছো। মিত্ৰ গোষ্ঠীৰ সপক্ষে এনেকুৱা বিশাল ব্যৱধান আমাৰ প্ৰাৰ্থীসকলক যি নিৰ্বাচিত কৰিছে, 52 দিনৰ চৰকাৰ, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখনক যিদৰে আগবঢ়াই লৈ গৈছে আৰু কিনে আজি অসমত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত ৰাজ্য চৰকাৰখনে যিদৰে কাম কৰিছে, এই যি উন্নয়ন, এই উন্নয়ন ত্বৰান্বিত কৰাৰ নিমিত্তে সন্মানৰ ভোটাৰ ৰাইজে আমাৰ সপক্ষে ভোটদান কৰিছে। এয়া এটা ছিগনিফিকেণ্ট, কাৰণ 1 বছৰৰ পিছতে মই ডিব্ৰুগড় গৈছোঁ। ডিব্ৰুগড় প্ৰথম মই মাতি আনিছিলোঁ, মুখ্যমন্ত্ৰী মহোদয়ক আলোচনা কৰিছিলোঁ যে চামো উইয়মে খেলিব। মই সুধিলোঁ কেণ্ডিডেট নাই, ডিব্ৰুগড় আছে আৰু মহেন্দ্ৰ বৰ আছে, দুজনে আছে, এপ্লিকেণ্টে নাই। তাত ডিব্ৰুগড় দুদিন ধৰি তেওঁ বুজাব পৰা নাই দাদা মইতো লাগি আছোঁ, মোক আপোনালোকে কি এনেকুৱা কৰে। মই আজি সঁচা কৈছোঁ দেই, তাৰমানে ৰাজনীতিটো কম্প্ৰমাইজ কৰিব নোৱাৰে, ৰাজনীতি ছাৰ্ভাইভ কৰিব নোৱাৰে, এই কথাটো আজি মনত ৰাখক। মোৰ ব্যক্তিগত অভিজ্ঞতা মই এইটো ক'লোঁ, মই ডিব্ৰুগড় সেই কথাটো কৈছোঁ যে ৰাজনৈতিক ক্ষেত্ৰখন থাকিলে কেতিয়াবা কম্প্ৰমাইজ কৰিব লাগিব। খুব এডামেণ্ট হৈ আমি কাৰ্যকৰ্তা হ'ব নোৱাৰোঁ। বুজি পাইছেনে কথাটো? এডামেঞ্চি থাকিলে এজন ভাল পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি, নৰেন্দ্ৰ মোদীজী, জেপি নাড্ডাজী, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰত মাতা কী। সকলোকে ধন্যবাদ।